নিজাকৈ এটা ঘৰ কিনাৰ সকলোৰে আশা থাকে। ঘৰ কিনিম বুলি ভাবিলে আমাৰ মনত এই তিনিটা কথা নিশ্চয় আহে। ঘৰটো সস্তা হ'ব লাগে, সকলো সা সুবিধা ঘৰৰ ভিতৰতে যেন থাকে, কিবা বস্তু বাহিনী লগা হ'লে যাতে ঘৰৰ পৰা বেছি দূৰ যাব লগা নহয়। কিন্তু আমি ভাবোনে যে যিটো ঘৰ আমি কিনিম বুলি ভাবিছো সেই ঘৰটোৰ সৈতে কোনো ৰহস্য বা অতীত জড়িত হৈ আছে নেকি বাৰু? আহক আজি এই ভিডিঅ'টোত মোৰ এই জানানে চেনেলটোৰ জৰিয়তে আপোনালোকক এনে 5টা সস্তীয়া ঘৰ দেখুৱাম যিবোৰ আজিলৈকে কোনেও কিনিবলৈ সাহস কৰা নাই। ফক্স হলো ফাৰ্ম, আমেৰিকা। ফক্স হলো ফাৰ্মৰ সৈতে জড়িত ৰহস্যৰ বিষয়ে আপুনি শুনিলে আপোনাৰ হয়তো জীৱটো কঁপি উঠিব। 1980-90 চনৰ কথা। এই ফাৰ্মত থকা 11 জন মানুহক ঘৰৰ ভিতৰতে হত্যা কৰা হয় আৰু তেওঁলোকৰ মৃতদেহবোৰ এই ফাৰ্মৰ ভিতৰতে পুতি দিয়া গৈছিল। এই হত্যাবোৰ হাৰ্ব বমিষ্টাৰ নামৰ এজন ব্যক্তিয়ে কৰে বুলি প্ৰমাণ পোৱা যায়। হাৰ্ব বমিষ্টাৰে পুলিচৰ ভয়ত সেই ঠাই এৰি কেনাডালৈ পলাই গুচি যায়। কিছুদিন পিছত হাৰ্বে মানসিক অশান্তিত ভুগি নিজকে গুলীয়াই আত্মহত্যা কৰে। বৰ্তমান এই ঘৰটোত কোনো নাথাকে যদিও ওচৰ চুবুৰীয়াই কয় যে আজিও এই ঘৰটোত এক নাকাৰাত্মক শক্তিৰ অনুভৱ হয় আৰু নানান ধৰণৰ শব্দ আৰু চিঞৰ বাখৰ মাজে সময়ে শুনা যায়। এইবোৰ কাৰণৰ বাবেই এই ঘৰটো কোনেও কিনিব নিবিচাৰে। মনক্লেৰ মহল, আমেৰিকা। ধনী বা দুখীয়া সকলোৰে মন যায় এটা মহলৰ নিচিনা ঘৰত থকাৰ। কিন্তু সকলোৱে মহলত থকাৰ আশা পূৰণ কৰিব পাৰে জানো? মহলৰ দাম শুনি আমি আশাই বাদ দিব লগা হয়। কিন্তু নিউ জাৰ্চি, আমেৰিকাত মনক্লেৰ নামৰ এই মহলটোৰ দাম মাত্ৰ 700 টকা, যাৰ আচল দাম বজাৰত 10 কোটি টকা হয়। কিন্তু এই মহলটো আৰু ইয়াৰ ওচৰে পাজৰে থকা ঠাইখিনি এটা কোম্পানীয়ে বহু বছৰ আগতে কিনিছিল। 112 বছৰ পুৰণা এই মহলটোৰ এক ঐতিহাসিক মহত্ব আছে। এইবাবে কোম্পানীয়ে এই ঘৰটো ভাঙিম বুলিও ভাঙিব পৰা নাই। কোনোবাই যদি এই ঘৰটো কিনিব বিচাৰে, কোম্পানীয়ে কয় যে ঘৰটো সম্পূৰ্ণভাৱে উঘালি বেলেগ জেগালৈ শ্বিফ্ট কৰিব লাগিব আৰু শ্বিফটিঙৰ খৰচ কোম্পানীয়ে 7 লাখ টকা দিবলৈও ৰাজি আছে। কিন্তু এই 4000 স্কোৱাৰ ফুটৰ মহলটো সম্পূৰ্ণভাৱে আন জেগালৈ শ্বিফটিং কৰাৰ খৰচ 1 কোটি টকালৈ হ'ব পাৰে। আপুনি এতিয়া গম পাইছে চাগে এই মহলটো কি কাৰণে কোনেও কিনিব বিচৰা নাই। ৰিচমণ্ড, টেক্সাছ মহল। প্ৰায় 9 কোটি টকাৰ এই মহলটো দেখিলে আপুনি ভাবিব যে এইটো কিয়নো কোনেও আজিলৈকে কিনা নাই। কোটি কোটি টকা থাকিলে ইমান ধুনীয়া ঘৰটো ময়ো কিনিলোহেঁতেন। ৰ'ব ইমান দৌৰাদৌৰি নকৰিব। এই ঘৰটোৰ ভিতৰত এটা বস্তু ভালদৰে জেগাত নাই। আপুনি এই ঘৰটোত যেতিয়া প্ৰৱেশ কৰিব দেখিব চাৰিওফালে পুতলাৰে ভৰি আছে। কিছুমান পুতলা উল্টা হৈ ওলমি আছে, কিছুমান অদ্ভুত পোজ দি বহি বা থিয় হৈ আছে আৰু কিছুমান পুতলাৰ মূৰ কাটি পেলোৱা হৈছে। এই দৃশ্য ইমানেই ভয়াৱহ যে ইয়াত থাকিবলৈ আপোনাৰ কেতিয়াও সাহস নহ'ব। পৃথিৱীৰ আটাইতকৈ সস্তীয়া ঘৰ। ইটালীৰ চাৰ্ডিনিয়া আইলেণ্ডত অললাই নামৰ এখন গাঁৱত পৃথিৱীৰ আটাইতকৈ সস্তীয়া ঘৰ আছে। ইয়াত কেৱল এটা নহয় 100টাতকৈও অধিক ঘৰ আছে আৰু আপুনি এটা ঘৰ মাত্ৰ 1 ইউৰো অৰ্থাৎ 82 টকাত কিনিব পাৰিব। এই ঘৰৰ বাহিৰলৈ কিবা কাম কাজৰ বাবে অহা যোৱা কৰাটো বৰ খৰচী কাম। সেইবাবে গাঁৱৰ মানুহবোৰে এই ঠাই এৰি ভাল জেগালৈ গুচি যাই আছে। কিন্তু চৰকাৰে এই ঘৰবোৰ যতন কৰি ৰাখিব বিচাৰে কাৰণ এই ঘৰবোৰৰ এক ঐতিহাসিক মহত্ব আছে, যাৰ বাবে চৰকাৰে কেছ 1 ইউৰো নামৰ এটা প্ৰজেক্টৰ দ্বাৰা এই ঘৰ মাত্ৰ 82 টকাত আপোনালোকক দি আছে। কিন্তু চৰকাৰে এটা চৰ্ত ৰাখিছে যে ঘৰ কিনাৰ 3 বছৰৰ ভিতৰত আপুনি ঘৰটোৰ মেৰামতি কৰিবই লাগিব।
SK Pierce মহল, আমেৰিকা। 6,600 স্কুৱেৰ ফিট এৰিয়াৰ এই SK Pierce মহলটোত 10টাকৈ বেডৰুম আছে। ইমান ডাঙৰ এই কোটিটকীয়া মহলটো মাত্ৰ 20 লাখ টকাত কিনিব পাৰে। ইমান সস্তা হোৱাৰ ৰহস্য এইটোৱেই যে ই এক বৰ ভুটীয়া মহল। এই মহলটোৰ ভিতৰত থকা চিৰিবোৰত এজনী সৰু ছোৱালীক কেইবাবাৰো দেখা পোৱা বুলি কয়। এই মহলটোত এটা পৰিয়াল প্ৰায় 2.5 বছৰ আছিল। তেওঁলোকে এই ভুটীয়া পৰিৱেশ সহ্য কৰিব নোৱাৰা হ'ল আৰু অৱশেষত এই মহল এৰি যোৱাত বাধ্য হৈ পৰিল। বহুতো বিদেশী টিভি চেনেলে এই ঘৰটোত পেৰানৰ্মেল অৰ্থাৎ ভুটীয়া পৰিৱেশৰ ভিডিঅ' ৰেকৰ্ডিং কৰি দেখুৱাইছে। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। লগতে মোৰ এই জানানে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা আইকনটোত ক্লিক কৰিব নাপাহৰিব, কাৰণ মই নতুন ভিডিঅ' আপলোড কৰিলে আপুনি প্ৰথমেই ন'টিফিকেশ্যন পাব। ধন্যবাদ।